এইফালে আমাৰ কেক আনবক্সিং হৈ গ'ল। এতিয়া কেক কাটিব লাগে। মোৰ আজি উপজা দিন, সেয়েহে যিসকলে মোক উপজা দিনৰ শুভেচ্ছা দিছিলে তেখেতসকললৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু ইমান ধুনীয়াকৈ মৰম দিয়াৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। ভৱিষ্যত দিনকেইটা কেনেদৰে পাৰ কৰিব পাৰোঁ নাজানো। এদিন দুদিনকৈ আহি 27 বছৰত ভৰি দিলোঁহি। আৰু বয়স, সময়, দিন, মাহ, বছৰ কাৰো বাবে ৰৈ নাথাকে। এদিন দুদিনকৈ বছৰৰ পাছত বছৰ পাৰ হৈ আহি আজি ময়ো 27 বছৰত ভৰি দিলোঁ। ফাগুনৰ বলীয়া বতাহ বলি আছে আৰু এই মাহটোতে মোৰ জন্ম হৈছিলে। মা দেউতাক সঁচাকৈ তেখেতসকলক ধন্যবাদ জনাম, যিহেতু মা দেউতাৰ বাবে আজি এইখন পৃথিৱী দেখিবলৈ পাইছোঁ মই। আৰু এই বিনন্দীয় পৃথিৱীত আজি মই এনেকৈ সুখী আৰু আপোনালোকৰ মাজলৈ এনেকৈ ভিডিঅ' এটা যে আগবঢ়াই দিব পাৰিছোঁ, এয়াই বহুত। পলাশৰ ৰঙৰ দৰে ৰঙীন হৈ পৰক আৰু জীৱনে কেনি গতি কৰিব নাজানো। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ সেইখিনিয়ে বিচাৰিম, যাতে ভৱিষ্যতৰ অনাগত দিনবিলাক সুখৰ হওক আৰু আমি তিনিওজনে যাতে ভালে কুশলে আগবাঢ়িব পাৰোঁ জীৱনত। আৰু এয়া উপহাৰে ভৰ্তি। আৰু কি ক'ম, ছোৱালী আৰু হাজবেণ্ড ইমানখিনি কৰাৰ বাবে বহুত বহুত ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। বৰ্তমান মোৰো ভালেই। বনশ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ব্লগটো আৰম্ভ কৰিলোঁ। মোৰ ভিডিঅ'বিলাক চাব, যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ফেচবুক পেজখন ফ'ল' কৰি ল'ব। আজি বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। আজি ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ আৰু এই মাহৰ লাষ্ট। আৰু মোৰ আজি উপজা দিন, সেয়েহে যিসকলে মোক উপজা দিনৰ শুভেচ্ছা দিছিলে তেখেতসকললৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু ইমান ধুনীয়াকৈ মৰম দিয়াৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। ভৱিষ্যত দিনকেইটা কেনেদৰে পাৰ কৰিব পাৰোঁ নাজানো। এদিন দুদিনকৈ আহি 27 বছৰত ভৰি দিলোঁহি। আৰু বয়স, সময়, দিন, মাহ, বছৰ কাৰো বাবে ৰৈ নাথাকে। এদিন দুদিনকৈ বছৰৰ পাছত বছৰ পাৰ হৈ আহি আজি ময়ো 27 বছৰত ভৰি দিলোঁ। ফাগুনৰ বলীয়া বতাহ বলি আছে আৰু এই মাহটোতে মোৰ জন্ম হৈছিলে। মা দেউতাক সঁচাকৈ তেখেতসকলক ধন্যবাদ জনাম, যিহেতু মা দেউতাৰ বাবে আজি এইখন পৃথিৱী দেখিবলৈ পাইছোঁ মই। আৰু এই বিনন্দীয় পৃথিৱীত আজি মই এনেকৈ সুখী আৰু আপোনালোকৰ মাজলৈ এনেকৈ ভিডিঅ' এটা যে আগবঢ়াই দিব পাৰিছোঁ, এয়াই বহুত। আৰু ভিডিঅ'টো সেইবাবে আৰম্ভ কৰিলোঁ। সময়ৰ গতিত কোনো একে হৈ নাথাকে, সদায় মানুহ সলনি হৈ যায়। এদিন দুদিনকৈ ময়ো বুঢ়ী হৈ আহিছোঁ এতিয়া। এইফালে চাওঁতে 27 বছৰতহে ভৰি দিলোঁৱেই। আৰু চেহেৰা সদায় একে হৈ নাথাকে। মানুহে বহুতে কয় ন, চেহেৰাক লৈ গৰ্ব অহংকাৰটো বেছি হয়। সেয়েহে মই ভাবোঁ চেহেৰানো কেইদিনৰ বাবে, মাটিৰ দেহা এদিন মাটিতে মিলি যাব। আৰু তাৰপিছতে সকলো শেষ নিশ্বাস থকালৈকে আৰু তাৰপিছতে আৰু কি হয় নাজানো। জীৱনবোৰ সপোনটো বহুত থাকে আৰু সপোনবিলাক কৈ নিদিওঁ। আজিৰ পৰা আকৌ এটা নতুন সংকল্প ল'লোঁ জীৱনত, যিহেতু 27 বছৰত ভৰি দিলোঁহি। আৰু নতুন সংকল্পৰে জীৱনটো আকৌ এবাৰ নতুন এটা দিশত গতি কৰিব। এনেকৈ আৰু জীৱনবোৰ চলি থাকে। তাৰপিছতে ধৰক সময়ৰ লগে লগে নিজেও গতি কৰিব লাগিব। এদিনৰ পিছত সিদিনকেতো গৈ আছে, সময়বোৰ গৈ আছে। সময়ৰ লগে লগে আমিও গৈ থাকিব লগা হৈছে। সময়ে আমাক এৰি থৈ যায়, কিন্তু সেই সময়ৰ লগে লগে আমিও যাব পাৰিব লাগিব। সময়ে কেতিয়াও নকয় যে তই মোৰ পাছে পাছে আহি থাক। আৰু মানুহ যিহেতু মৰণশীল, মানুহ এদিন মৰিবই আৰু সকলো মানুহে এদিন মৰিব, কোনো সদায় জীয়াই নাথাকে। আজিৰ পৰা কৈছোঁৱে আপোনালোকক নতুন এটা সংকল্প, আৰু লৈছোঁৱে যিহেতু, কিন্তু
সপোনটো এতিয়া কৈ নিদিওঁ কি সপোন দেখিছোঁ। সপোনটো যদি কৈ দিওঁ কয় ন সপোন দেখা মানে সপোন দেখিলে কৈ দিলে মানে নফলীয়া বুলি কয়। সেয়েহে সপোনটোৰ কথা নকওঁ। যদি যেতিয়া পূৰণ হ'ব তেতিয়া আপোনালোকক এই দিনটো আজি কোৱা কথাষাৰ মই আকৌ এবাৰ সোঁৱৰাই দিম। আজিৰ বিশেষ দিনটো মোৰ বাবে সঁচাকৈয়ে সৌভাগ্যৱান। এনেকুৱা এটা দিনতে এই বিনন্দীয়া পৃথিৱীখনলৈ আহিছিলোঁ। তাৰপিছতে এনেকৈ এদিন দুদিনকৈ আহি বুঢ়ীয়ে হৈ গৈছোঁ নিজেও। তাৰপিছতে সময়বোৰে গতি কৰিছে। সময়ৰ লগে লগে আমিও গৈ আছোঁ। যিহেতু বহুত বেছি দীঘলীয়া নকৰোঁ আৰু মোৰ ছোৱালীয়ে মাকৰ বাবে মানে তাই যিটো ভাবিছে মই সেইটোৱে আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। মানে কেক লাগে। এতিয়াতো বুঢ়ীয়ে হৈছোঁ আৰু কিনো কেক কটা। ছোৱালীয়ে মানে মৰমতে বনাইছে এটা মাটিৰৰ কেক আৰু সেই কেকটোকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। তাই মানে মৰমতে বনাইছে, মোৰ নামটো লিখিছে জাষ্ট। আৰু মানে আজিকালি মোবাইলত দেখি থাকে ন আইচিঙৰ কৰা সেইবিলাকে আৰু অকণমান ফুল চুল কিবি লগাই দিছে, মাটিৰে হয়। আপোনালোকক কেকটো দেখাম। আৰু তাই যে ইমানখিনি যে বুজি পাইছে, যিহেতু তাইৰ বাৰ্থডে পতা হয় ন এনেকৈ মোক মানে বাপেকক কৈ আছে কেক এটা আনি দিবা। যদি পাৰোঁ তাইৰ সপোনটো যদি পাৰোঁ তাইৰ আশাটো পূৰাবলৈ চেষ্টা কৰিম। যদিহে সময় হয়, যিহেতু হাজবেণ্ড ঘৰত থাকিবলৈ সময় নহয়, অকণমানিকৈ কিবা এটা কৰিম আৰু যদি পাৰোঁ। নহ'লে সকলোৱে মিলিজুলি, যিহেতু আমি তিনিটাই প্ৰাণী আৰু আমি তিনিটাই আৰু মিলিজুলি এসাঁজ খাম। আৰু জন্মদিন বুলিহে আৰু চেলিব্ৰেটনো কি আৰু আমাৰ মানুহবোৰ সৰু সপোনবোৰ বহুত ডাঙৰ কৈছে আপোনালোকৰ। সপোনবিলাক বহুত বেছি ডাঙৰ। সপোনে ডেউকা মেলি উৰি ফুৰে, পাখি মেলি উৰি যায়, কিন্তু কি কৰিব ধৰি ৰাখিব নোৱাৰি। সপোনটো বহুত দেখোঁ, কিন্তু দিঠকত সকলো সপোন পূৰণ কৰিব পৰাটো আমাৰ কাৰণে সম্ভৱ নহয়। সপোন দেখিছোঁৱে কৈছোঁ আপোনালোকক, সপোন বহুত দেখিছোঁ, কিন্তু সকলো সপোন পূৰণ কৰিব পৰাটো সম্ভৱ নহয়। আৰু এটাই ক'ম, আৰু পলাশৰ ৰঙৰ দৰে ৰঙীন হৈ পৰক। আৰু জীৱনে কেনি গতি কৰিব নাজানো। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ সেইখিনিয়ে বিচাৰিম, যাতে ভৱিষ্যতৰ অনাগত দিনবিলাক সুখৰ হওক আৰু আমি তিনিওজনে যাতে ভালে কুশলে আগবাঢ়িব পাৰোঁ জীৱনত। আৰু দিনবিলাক সুখৰ হওক, এনেদৰে পাৰ হৈ যাব পাৰোঁ যাতে। এজনক জীৱনসংগী হিচাপে বাছি ল'লোঁ। আৰু মা দেউতাৰ আশীৰ্বাদ যাতে আজি ইমানখিনি পালোহি আহি, আৰু হাজবেণ্ডৰ অলপমান ছাপোৰ্ট, আৰু এইখিনিয়ে মোৰ বাবে বহুত। তাতকৈ আৰু কি বিচাৰিম। আৰু বাকী গ'ল নতুন কেক ডিজাইন দেখিছেনে? আমাৰ ছোৱালীয়ে মাকক উইচ কৰিছে কেক। সেইটো মানে বেলেগকৈ বনাব নাজানে যে, সেইটো কাৰণে মাটিৰে বনাই দিছে। এনেকৈ চাওক, এনেকুৱা গিফ্ট কোনোবাই পাইছেনে আগে পিছে জনাবচোন। গ'ল নতুন কেক ডিজাইন দেখিছেনে? আমাৰ ছোৱালীয়ে মাকক উইচ কৰিছে কেক। সেইটো মানে বেলেগকৈ বনাব নাজানে যে, সেইটো কাৰণে মাটিৰে বনাই দিছে। এনেকৈ চাওক, এনেকুৱা গিফ্ট কোনোবাই পাইছেনে আগে পিছে জনাবচোন। যি মোৰ বিশেষ দিনটোত এফালে আমাৰ ছোৱালী আৰু বাপেকে অনা এটা গিফ্ট আপোনালোকক কেকটো আনবক্সিং কৰি দেখাই আছোঁ। ব'লা তাত দুইজনী খুলিম হয়। Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, and the star burn tonight. Happy birthday.
ছোৱালী আৰু হাজবেণ্ড ইমানখিনি কৰাৰ বাবে বহুত বহুত ধন্যবাদ। পুৰা চুলিয়ে তুলিয়ে লগাই দিলে। এইবিলাক মুখ চুখ ধুই আহিলোঁ বাহিৰত গৈ। তাৰপিছত অকণমান খাই কৰি ল'ম। একো নাই তেনেকৈ খাবলৈ অকণমান সৰুকৈ কিবা এটা যা যোগাৰ কৰিছে সেয়া খাই লওঁ। আপোনালোকক মানে বনাইছে থাকে অকণমান দেখাই আছোঁ ৰ'ব। আজিৰ দিনটো বিশেষ কৰি তোলাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু যিসকলে মোক শুভেচ্ছা দি আশীৰ্বাদ কৰিছে বুলি ভাবিছোঁ তেওঁলোকলৈ বহুত বহুত ধন্যবাদ থাকিলে। আৰু এয়া আজি আমাৰ স্পেচিয়েল খানা লেগ পিচ হাজবেণ্ডে বনাই আছে পূৰা। আজি মই ভাত পানী একো বনোৱা নাই আৰু এজনে চব কৰিছে, মই অকল খামহে।